নমস্কাৰ প্ৰিয় বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। মই এখন বহুত কষ্ট কৰি বাগান এখন বনাইছোঁ। সেইটোকে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। মোৰ বাগানখনত কি কি বস্তু আছে আৰু মই কি মানে বস্তু লগাইছোঁ আৰু কিমান যতন মানে ভালকৈ ৰাখিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ সেইটো নাপাহৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইজোপা হৈছে কাকতি ফুল, যিটো আমাৰ এইফালে কাকতি ফুল বুলি কয়, কিন্তু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম আছে, বেলেগ বেলেগ নামেদি চিনি পায় ফুলজোপা, কিন্তু আমাৰ এইফালে কাকতি ফুল বুলি কয়, সেইটো কাৰণে মই কাকতি ফুল বুলি কৈছোঁ। তো ফুলৰ ভিৰত ঠানিবিলাক ভাঙি ভাঙি পৰিছে, সেইটো কাৰণে মই বাঁহ বান্ধি ওপৰলৈ দিব গৈছোঁ। সেইটো কাৰণে মোৰ হাজবেণ্ডে দি আছে। আৰু এইজোপা অমিতা গছজোপাতো মই ঠানি কেইটামান দিছিলোঁ, কিন্তু বাকী 4টামান ঠানি ভাঙি পৰি গ'ল, 2টা ঠানি ৰখিল। আৰু তলৰ ফালৰ পৰা মই আগতে বহুত দিন সৰুতে মানে বাঁহ দিছিলোঁ, সেইটো বাঁহবিলাক এতিয়া ভাঙি ভাঙি পৰিছে। সেইটো কাৰণে আকৌ মোৰ হাজবেণ্ডক দিব ক'লোঁ। ইমান ধুনীয়া এজোপা ফুল ঘৰত থাকিলে নিজৰো মনটো ভাল লাগি থাকে, যিহেতু ফুলনি এখন থাকিলে বহুত ভাল লাগে। তো মই আজি আপোনালোকক মোৰ বাগানখন দেখুৱাম বুলি কৈছিলোঁ। তো বলক আৰু কি আছে চাই লওঁ। এইজোপা হৈছে কাকতি ফুল, তাৰপাছত আৰু এয়া হৈছে কেৰেলা গছ। এয়া কেৰেলা, ইমান ধুনীয়াকৈ কেৰেলা লাগিছে। যিহেতু আপোনালোকে জানেই এতিয়া আৰু লকডাউনৰ বজাৰ কিমান চব্জিৰ দাম। এইডাল হৈছে অমিতা। চাওক, অমিতা গছডালতে এনেকৈ ফুলৰ দানিবিলাক এনেকৈ ওলমাই দিছিলোঁ, বাকীকেইটা ভাঙি পৰি থাকিলে, কিন্তু এই দুটা ঠানি থাকি গ'ল। আৰু এয়া হৈছে বেঙেনা গছ। বহুতকেইডাল বেঙেনা লগাইছোঁ মই, বহুত জাতৰ বেঙেনা আছে, এইটো সৰু জাত বেঙেনা। এয়া পিটিকা কৰি খাই বহুত ভাল লাগে। আৰু এজোপা ফুল, হালধীয়া ফুল লাগিছে। বহুতকেইজোপা আছিলে, মোৰ ঘৰত হাঁহ আছে আৰু মুৰ্গীও আছে। এইটো মুৰ্গীয়ে খুচৰি মাৰি পেলায়। তো এডাল ফুলে আছিল। আৰু এয়া হৈছে বিলাহী, সৰু সৰু, আমাৰ এইফালে কণী বিলাহী বুলি কয়। এইটো আপোনালোকে চাই লওক, এইটো কণী বিলাহী বুলি কওঁ আমাৰ এইফালে। তো আপোনালোকৰ সেইফালে কি বুলি কয় নাজানো। গছজোপা দেখিলে নিশ্চয় চিনি পাইছেই। আৰু আছে এইফালে লাই শাক, লোকেল লাই, যিহেতু ইয়াতে সাৰ চাৰ একো দিয়া নাই। মই সদায় ৰাতিপুৱা উঠি পানী দিওঁ আৰু অলপ গোবৰ সাৰ দিছোঁ মই। চেণ্টটো বঢ়িয়া, তৰকাৰীখিনি বনালেও মানে বহুত টেষ্টি লাগে খাই। আৰু ইফালে কেইদিনমান আগত পেলাইছোঁ লাই শাক, কাৰণ এইখিনি যেতিয়া বুঢ়া হৈ যাব তেতিয়াহ'লে মই ইফালেখিনি খাব পাৰিম, সেইটো কাৰণে এইখিনি সৰু সৰু লগাইছোঁ। আৰু ইফালে আছে ধনিয়া আৰু ৰঙা এটা সৰু আলু পায় নহয়, সেইটো আলুটো মই ঘৰত আনি থৈ দিছিলোঁ। যিটো আমাৰ মৰা চোৱা লাগিছিলে, মানুহ এজন মৰিছিলে, সেইটো কাৰণে আমি আলুটো খাব নোৱাৰিলোঁ। গাজ মেলিছিলে আৰু মই ইয়াতে ৰুই দিছিলোঁ। এতিয়া ধুনীয়াকৈ হৈছে। তাতে ধনিয়া আছে, চাওক কিমান ধুনীয়া। বেঙেনা পুৰো আৰু ধনিয়া ইয়াৰ পৰা লওঁ। ৰাতিপুৱা সাজটো মোৰ তেনেকৈয়ে হৈ যায়। বেঙেনা আৰু ইফালেও আছে সৰু সৰু গছবিলাক, এতিয়া সৰু হৈ আছে। আৰু সেইডাল হৈছে লাও গছ। তো এয়া লাও লাগিছে, বেলেগৰতো হৈয়ে গ'ল বাৰু। আমাৰ এইফালে পানীয়ে মাৰিলে, তাৰপাছতে লগাইছোঁ আকৌ। এয়া হৈছে পালেং শাক। এয়া ইফালে বেঙেনা লাগি আছে, 2-3বাৰমান গৰুৱে খালেও, তথাপিও মানে হাৰ মানা নাই আৰু। লগাই আছোঁ, গৰুৱে খাই আছে, লাগি আছে, খাই আছোঁ বেঙেনা। বহুতকেইজোপা বেঙেনা গছ আছে। আৰু এয়া হৈছে লেচেৰা মাহ, যিটো আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিলে চাগে। মই ইনু বৰুৱাৰ কাৰণে লেচেৰা মাহ লৈ গৈছিলোঁ, লাই শাক, লেচেৰা মাহ, মুড়ি এনেকৈ, তেতিয়া দেখা পাইছে। এয়া চাওক কিমান ধুনীয়াকৈ লোকেল হয় এইবিলাক, ঘৰতে যিহেতু লাগিছে। মই আৰু সদায় ৰাতিপুৱা মুখ ধুয়ে ইয়াৰ পৰা 2ডাল লেচেৰা মাহ সদায় চোবাই খাওঁ, বহুত টেষ্টি লাগে। যিটো লোকেল ন, বহুত মিঠা লাগে।
আৰু এইজোপা তিয়ঁহ গছ, তিয়ঁহটো মই সিদিনা খাই থৈ দিলোঁ। বহুতকেইটা তিয়ঁহ লাগিছিলে, খালোৱে আৰু। বহুত কষ্ট কৰি লগাইছোঁ এখন বাগান, গৰুৱে কেইবাবাৰো খাইছে, কিন্তু কান্দিছোঁ। আৰু আহিছে কুঁহিয়াৰ, কুঁহিয়াৰ চবেই চিনিয়ে পায়। সেইদিনা মই কাটি দিলোঁ, খালোঁ। সেইটো কাৰণে এতিয়া আজি অলপহে আছে। হেৰিও নোহোৱা হ'ল নহয় এতিয়া, তিয়ঁহ দুটামান। আৰু এই ছোৱালীজনী সদায় আমাৰ ঘৰ ৰাতিপুৱাই মুখ ধুবৰ কাৰণে আহে। আৰু এয়া হৈছে ভোল, ভোলৰ গছ এইটো। খাব পৰা হৈছে, মই কেইটামান খালোঁ। আৰু এইকেইটা আকৌ খাব লগা হৈছে আৰু। ইমান ধুনীয়া লাগিছে ফুলটো ন? বাগানখনত সোমাই বহুত ভাল লাগে। আৰু এয়া হৈছে বিনৰ পুলি। বাগানখন সোমালে কিবা মনটো ফ্ৰেছ লাগি যায়। লাই শাকবিলাক চাওক আপোনালোকে, সেইজোপা ফুলজোপা চাওক আপোনালোকে, কিমান ধুনীয়া দেখিছে। বাটৰ পৰা গোটেই মানুহবিলাকে মানে চাই চাই মোক মাত দি যায়। আৰু এয়া কেৰেলা, দুখন চাং আছে মোৰ, কেৰেলা চাং। তো সিফালে এখন, কাকতি ফুলৰ ওচৰত এখন, আৰু এখন। এইফালে আকৌ বিলাহী গছ এজোপা সৰু হৈ আছে, বাকীখিনি বেঙেনা ইয়াতে এতিয়া লগা নাই বৰ্তমান। তো মই ফুলজোপা আকৌ এবাৰ দেখাই দিওঁ। ইমান ধুনীয়া লাগে ফুলজোপা, মানে চাই থাকোঁ লাগে মোৰ। কিন্তু আমাৰ ঘৰৰ ওচৰতে বিয়া এখন হৈছে। এই আৰতি যিকেইজনী ছোৱালী আছে, সিহঁতে মনে মনে মানে লৈ গৈছে ফুলবিলাক, বেয়া লাগিছে এইটো কাৰণে। আৰু এই অমিতা গছত ফুল আহিছে, আৰু খাব পাম কেইদিনমান পিছত। ৰাতিপুৱা শুই উঠি যেতিয়া মই ফুলজোপাৰ ওচৰলৈ আহোঁ বা দেখা পাওঁ, তেতিয়া মনটো বহুত ভাল লাগি যায়। চাওক কিমান ধুনীয়া। আৰু এইডাল ডাঠা গছ আছে বহুত, কিন্তু এইডাল চাওক, এজন মানুহতকৈও ডাঙৰ, ওখ। মোৰ হাজবেণ্ডতকৈও ওখ। আৰু এডাল বেঙেনা গছ চাওকচোন, কিমান ধুনীয়াকৈ ইমান সোপা লাগিছে। সেয়া 6টা বেঙেনা লাগিছে এডাল গছত। আৰু আগত যে দেখালোঁ মই, সেইখিনি বেঙেনা গছো এনেকুৱাই, ইমান বেছিকৈ লাগিব। কিন্তু এই পূৰা ফ্ৰেছ, লোকেল। এতিয়া সাৰ অকণমানো দিয়া নাই। এইডালততো মই গোবৰ সাৰো দিয়া নাই। সেইটো কাৰণে খালে ভাল লাগে, ধুনীয়া। এইডাল হৈছে তুলসী গছ, যিহেতু তুলসী গছ হিন্দু মানুহৰ চোতালত থাকেই। ময়ো এইডাল ৰাখিছোঁ আৰু। সদায় মই পূজা কৰোঁ। আৰু এয়া হৈছে ভোট জলকীয়া পুলি, যিটো ভৰ্তি হৈ আছিলে। এইটো মই যোৱাকালি ৰুলোঁ কেইটামান। আৰু ইফালে এইখন ছালত দিছোঁ, গোহালি ঘৰৰ ছালত দিছোঁ মই পানীলাও। এতিয়ালৈকে ফুলিছে, খালি লগা নাই। ইমান আন্ধাৰতে উঠিছোঁ, এতিয়া বেলিটো ওলাইছেহে। এয়া কঁঠালৰ পুলি, যিহেতু ছাগলীয়ে খালে দুবাৰমান। আমৰ পুলি আছে, চব ছাগলীয়ে খাইছে। এতিয়া আকৌ হৈছে আৰু। ফুলৰ পুলি আছে, আমৰ পুলি, নেমু পুলি। এইটো মোৰ ছোৱালীয়ে ৰুইছে এইটো। এয়া ছোৱালীৰ বাগান এখন, যিহেতু ময়ো ভাল পাওঁ ফুল গছ বা এনেকৈ শাক পাচলি লগাই। ঠিক তেনেকৈ মোৰ ডাঙৰ ছোৱালীজনীও বহুত মানে শাক পাচলি বা এনেকৈ ফুল ৰুই বহুত ভাল পায়। এইখন হৈছে তাৰে বাগান। আৰু এডাল ফুল আপোনালোকে চিনি পাইছে চাগে, গুলপীয়া ফুল লাগে, গোলাপ ফুলৰ নিচিনা। বহুত জেগাৰ পৰা বহুত ফুল মই কিনি লৈ আহোঁ, আহি পেলাই এনেকৈ থৈ দিওঁ। মই বেছিভাগ ঘৰত নাথাকোঁ, তেতিয়া ছাগলীবিলাকে খাই দিয়ে। ইয়াতো আছে।
যিহেতু ঘৰটো এতিয়ালৈকে মোৰ বনোৱা হোৱা নাই, সেইটো কাৰণে এনেকৈ ৰাখি দিছোঁ। আৰু এই বাল্টিকেইটা চাই লওক আপোনালোকে, এই বাল্টিকেইটা মই চুলি দি ৰাখিছোঁ, চুলি দি ৰাখা মানে বাল্টি। তো যিয়ে নহওক কিবা এটা কামততো লাগিছে ন। তো বন্ধুসকল, মোৰ বাগানখন চাই কেনেকুৱা পালে সেইটো আপোনালোকে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। যিহেতু আপোনালোকৰ এটা এটা লাইক আৰু এটা এটা কমেণ্টৰ কাৰণে বা আপোনালোকে যেতিয়া শ্বেয়াৰ কৰে বা ভিডিঅ'টো কোনোবাই চায়, তেতিয়াহ'লে ভিউজটো দেখি বা কমেণ্ট দেখি আমাৰ আৰু বেছি উৎসাহিত মানে আমাক জগায়। সেইটো কাৰণে আমি নতুন নতুন ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, তেতিয়া আমাৰ আৰু উৎসাহটো বাঢ়িব ভিডিঅ'বোৰ ভালকৈ বনাবৰ কাৰণে। তো ফ্ৰেণ্ডছ, আজিলৈকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।